এভৰিৱান আপোনালোক সকলোকে মই নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। তো আজি এটা ধমাকেদাৰ ভিডিঅ' হ'বলৈ গৈ আছে। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব আৰু কমেণ্ট কৰি জনাব নাপাহৰিব যে ভিডিঅ'টো চাই কেনে পালে। তো আজি আমি এতিয়া নাজিৰালৈ যাম, আমাৰ দেহা মানুহকো লৈ যাম। তো বজাৰ কৰিবলগীয়া আছে, বজাৰো কৰিম। তো কি কৰিম আপোনালোকক দেখাই থাকিম। আপোনালোকে ভিডিঅ'লৈ অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ফুফু গৈ আছে মা শুন মানুহকন না শুন এইফালে মই আৰু গৈ আছোঁ। তো লগ গৈ থাকোঁ। পাঁচজন বা চাৰিজনতকৈ বেছি মানুহ উঠাব নোৱাৰে। আকৌ হেৰি কয় আজি বাহিৰত ফুৰিব পাইছোঁ ভাল বেষ্ট তো নাজিয়া পাই গ'লোহি। তো দোকানত সোমাইছোঁ, তাকে কাপোৰ চাই আছোঁ। তো আমি কেম্পৰ ভিতৰত সোমালোঁ এতিয়া। তো ঘৰ পামগৈ এতিয়া, ব'লক। দেহা মানুহ কোন টোপনি গ'লগৈ, শুই আছে। তো নাজিৰাৰ কি আনিলোঁ আপোনালোকক দেখাম, আহি পাইছোঁহিয়ে। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই ভাত পানী খাই আকৌ আহি গ'লোঁ। বজাৰ বিহু বজাৰ কি কৰিলোঁ আপোনালোকক দেখাম বুলি কৈছিলোঁ, আৰু বাণিজ্য মেলাৰ পৰা কি আনিলোঁ। তো আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিব আৰু কেনেকুৱা লাগিছে ক'ব হা। চাই আছিলোঁ, পচন্দ লাগিলে তো এডাল মই আনিলোঁ। কিন্তু মানে এইটো মই আপোনালোকক পিন্ধি দেখাম। পাটৰ মেখেলাৰ লগত পিন্ধিলে বেছি ভাল লাগে। তো মই স্পৰ্টিঙৰ লগতে পিন্ধি দেখাম। তাত দোকানত পিন্ধি চাইছিলোঁ, এতিয়া ভাল লাগিল। তাত কেনেকুৱা লাগিব এতিয়া মই পিন্ধি দেখাম। দেখিছে চেংগালেৰা। তো এই কালাৰটো মোৰ ভাল লাগিলে আৰু ডিজাইনটো। ইয়াতে মানে তিনিটা কালাৰ আছে, ৰেড কালাৰ, গ্ৰীণ কালাৰ, ব্লু কালাৰ। তো এইকেইটা কাপোৰৰ লগত পিন্ধিলে বা চাদৰ মেখেলাৰ লগত পিন্ধিলে পুৰা মিলিব। তো সেইবাবে মই এইটো আনিলোঁ। আৰু চুলি চব ৰিলেভেণ্ট ফুলি হয়, মোৰ এনেকুৱা ফুলি ভাল লাগে।
আনিছোঁ মানে কি চেণ্ডাল মোক গিফ্ট দিছে এডাল তো কেনেকুৱা লাগিছে চেণ্ডাল প্লিজ কমেণ্ট বক্সত জনাব এবাৰ বিহুত এডাল মই পিন্ধিম চাদৰ মেখেলাৰ লগত পিন্ধিলে বেছি ভাল লাগিব তো মই চাদৰ মেখেলাৰ লগতে পিন্ধি আপোনালোকক দেখাম আপোনালোকে বিহুৰ দিনাখন দেখিব পাব বিহুৰ দিনাখন মই পিন্ধিম চাদৰ মেখেলাৰ লগত আৰু লিখিছে পিন্ধিছে এই পাত দেখিছে পাত মই পিন্ধি দেখাইছোঁ আপোনালোকক এইডাল দেখিছে এই গামখাৰুডাল মোক মায়ে গিফ্ট দিছে বিহুৰ দিনাখন পিন্ধিবলৈ তো মই বিহুৰ দিনাখন ডাল পিন্ধিম আহিলোঁ তো এইডাল মাৰ কাৰণে আনিছোঁ পিন্ধি দেখাইছোঁ চৰপা দেখিছে দেখিছে পিন্ধি আছোঁ ধৰিব পৰা নাই ন অলপ ডাঙৰ এনেকৈ দি পিন্ধিছে ধৰিব পৰা নাই এই ফুলিযোৰ সৰু ফুলিযোৰ মানে ইমান কিউট টাইপত আছে ফুলিযোৰ এডাল গল্পৰ এডাল দেখিছে এডাল মাৰ কাৰণে মই কিনি দিছোঁ মায়ে তাৰমানে ডাঙৰ চেন পিন্ধি ভালেই নাপায় সৰু চেনে পিন্ধি ভাল পায় তো সেইবাবে এডাল মাৰ কাৰণে কিনি দিছোঁ তো কিউট টাইপত হয় ডিঙি এনেকৈ পিন্ধিবলৈ মই ডাঙৰ পিন্ধি ভাল পোৱাৰ কাৰণে মোক মায়ে ডাঙৰ কিনি দিছে এইযোৰ খাৰু এযোৰ কিনিলোঁ মায়ে ডাঙৰ খাৰু নিপিন্ধে মায়ে বিহুত পিন্ধিবলৈ হ'ব এইটো আমাৰ দেহাৰ কাৰণে দিছে দেহাত তো ফ্ৰকটো চাল এইটো অকণি ফ্ৰক ইমান ধুনীয়া লাগিছে এইটো ব্লু কালাৰ হয় বগা এম্ব্ৰইডাৰী আছে এইটো আমাৰ দেহাই বিহুৰ দিনাখন পিন্ধিব নাই আৰু লৈ দিছে আৰু মই এযোৰ আনিছোঁ মোৰ যোৰ বিহুৰ দিনাখন মই পিন্ধাওঁ আপোনালোকে দেখিব সেইদিনাখন এইটো সেনাইকো গিফ্টটো মই আজি দেখালোঁ আপোনালোকক আৰু কিবা কিবি কিনিছিলোঁ আলহী আহিব আৰু ফুৰিবলৈ যাব লাগিব কিছুমান আনিলোঁ তো সেইখিনি যেতিয়া দেখাম আপোনালোকে ভিডিঅ'টো চাব বজাৰ কৰিলোঁ আপোনালোকক দেখালোঁ আৰু কিছুমান আছিলে তো সেইখিনি পাছত দেখাম আপোনালোকে পিছৰ ভিডিঅ'ত দেখিব ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্ট এটা কৰি জনাব তো আপোনালোক যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ তেতিয়ালৈ বাই